নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে অসমীয়া টেকনিকেল চেনেল। চাওক, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই বনোৱা নিজে হাতে বনোৱা এটা মোবাইল ষ্টেণ্ড। চাওক কি ধুনীয়া আছে, কেনেকৈ চাইডত নিব পাৰি, ইটো চাইডত নিছোঁ। বন্ধু বান্ধৱীসকল, মই যিহেতুকে বহুত কষ্ট বনাওঁ, মোৰ চেনেলটো অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আচ্ছা, ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পুৰণা আলমাৰি চকা লৈছোঁ। নতুন নুখুলিব, নহ'লে মামীয়ে পিটিব। গতিকে পুৰণা আলমাৰি ল'ব চকা। এয়া PVC 1 ইঞ্চি PVC পাইপ, 1 ইঞ্চি পাইপ ল'লে ভাল হয়। কাঠৰ টুকুৰা অৰ্থাৎ প্লাইবোৰ্ডৰ টুকুৰা ল'লেও হ'ব এটুকু। তাৰপিছত ফেব্ৰিকুইক লৈছোঁ মই, হেক্সো ব্লেড কাটিবৰ কাৰণে, আৰু 3-4 চাইজৰ এটা সৰু টুকুৰা। ঠিক আছে, এইটো মই চকা লৈছোঁ। চকাটো আমি খুলিম, খুলি আছোঁ মই। পুৰণা হোৱা হেতুকে অলপ টাইট হৈছে, গতিকে অলপ সময় লৈছে। এনেকৈ আমি চকাটো খুলি দিলোঁ। চকাটো আমাৰ বৰ্তমান প্ৰয়োজন নাই, যিহেতুকে আমি তাৰ পিছৰ প্ৰজেক্টত কাম ব্যৱহাৰ কৰিম, গতিকে এইটো বৰ্তমান এতিয়া ৰাখি দিছোঁ। এতিয়া আমাৰ বস্তুটো এইটোহে মেইন আচল লাগে, এইটো সহায়ত আমি বনাম। মই এতিয়া PVC পাইপটোকো ল'লোঁ, লৈ আমি এনে জোখ লৈছোঁ। মই 360 লৈছোঁ। আপোনালোকে যিমান ইচ্ছা, যিমান দীঘল লাগে বা ডাঙৰ লাগে আপুনি ল'ব পাৰে। এনেকৈ লৈ ল'ব আপোনালোকে। এনেকৈ জুখি ল'ব ভালমতে, যাতে সৰু ডাঙৰ নহয় পিচবোৰ। মই মাৰ্কাৰ দি পেলাই দাগি দি লৈছোঁ 360ত। এয়া মই দাগি দিয়া হৈছে, ধুনীয়াকৈ দাগি দি ল'ব যাতে কাটিব পৰা যায়। মই 360ত MRP মানে লিখি থৈছোঁ, যাতে আপোনালোকক দেখাব পাৰোঁ। মই হেক্সো ব্লেডে দি পেলাই PVC পাইপটো পূৰা কাটি দিছোঁ দাগি দিয়া জেগাত। ঠিক মই দুবাৰ জোখ নলৈ পেলাই PVC টুকুৰাটো লৈ পেলাই সমান কৰি আমি দাগি দি ল'ম, তাৰপিছত তেনেকৈ কাটি দিম। দাগি দি লৈছোঁ, তাৰপিছত 3 টুকুৰা সমানে কাটি ল'লোঁ এনেকৈ। চাওক, দেখা পালে। এতিয়া আমাৰ যিহেতুকে হেক্সোৱে কটাৰ কাৰণে খলা বমা হৈ আছে, আমি সমান কৰিবৰ কাৰণে ফাইলৰ সহায়েৰে আমি সমান কৰিছোঁ। চাওক, এনেকৈ সমান কৰি ল'ব আপোনালোকে। এয়া সমান কৰি ল'লোঁ তিনিওটাই। মই বৈয়ামৰ ঢাকনে ব্যৱহাৰ সহায়ত আমি ৰাউণ্ড বনাম, যিহেতু ঢাকন কৰিলে সহজে হয়। আমি এনেকৈ ৰাউণ্ড কৰি ল'ম এই প্লাইবোৰ্ডৰ টুকুৰাটোত। চাওক, ইয়াত টুকুৰাটো ৰাউণ্ড হৈছে। ঠিক তেনেকৈ দুটা গোল বনাই ল'ব। আমাৰ 2 পিচ লাগিব মানে ৰাউণ্ড। এতিয়া 2 পিচ হৈ গৈছে। এতিয়া আমি এনেধৰণে কাটি ল'ব আপোনালোকে। মই এনেকৈ কাটি লৈছোঁ, আপোনালোকে এনেকৈ কাটি ল'ব। কিয় কাটিছোঁ গম পাব বাৰু। এনেকৈ কাটি ল'ব। তাৰপিছতে আমি এইখিনি দাগি ল'ম। দাগিটো কিয় দিছোঁ আপোনালোকে পিছত গম পাব, চাই থাকক শেষলৈকে। কিন্তু আধাতে স্কিপ কৰি গ'লে বুজি নাপাব, গতিকে শেষলৈকে চাই থাকিব।
এনেকৈ সমানে বহুৱাই ল'ব, দুইটা চাইডে সমানে কাটিব পাৰি, তেতিয়াহে বস্তুটো জোখত হ'ব, নহ'লে খেলি মেলি হ'ব। এনেকৈ দাগি দি ল'ব। অলপ অসুবিধা আছে, কেমেৰাটো নিজেই ধৰিবলগীয়া হৈ থাকে, ছাইডত গুচি গৈছে, বেয়া নাপাব। চাওক এনেকৈ দাগি দি ল'ব। এতিয়া আমি এনেকৈ দাগি দি ল'লোঁ দুই টুকুৰা। এই দাগি মতে আমি এতিয়া খাচ কাটি ল'ম গোটেইখিনি। এতিয়া স্ক্ৰুড্ৰাইভাৰ টেষ্টাৰ চেটে হ'ব বা স্ক্ৰুড্ৰাইভাৰ এনেকৈ এনেকৈ খাচ কাটি ল'ব। বাহিৰত অলপ কাম চলি আছে, সেইটো কাৰণে আৱাজ বাহিৰৰ পৰাও আহিছে। এনেকৈ খাচ কাটি ল'ব। এনেকৈ ভালমতে খাচ কাটি ল'ব। কাম চলি আছে বাহিৰত, সেইটো কাৰণে বহুত আমাৰ প্ৰব্লেম হৈ আছে, তাৰ বাবে মোৰ পিনৰ পৰা চৰি সকলোকে। এতিয়া যিয়ে তাঁৰ ল'ব, লৈ পেলাই এনেকৈ জুখি ল'ব। জুখি লৈ পেলাই সমানে কাটি দিব। ন'জ প্লাছ হওক বা প্লাছ দি কাটিব পাৰে আপোনালোকে, যেনে যেনে সুবিধা হয় তেনে কাটি দিব আপোনালোকে। তেনেকৈ হিচাপ কৰি সমানে সমানে 3 টুকুৰা জীয়াই হওক বা তাঁৰ হওক কাটি ল'লোঁ। চাওক 3 টুকুৰা কাটি ল'লোঁ। এইটো পৰি গৈছে, সেইকাৰণে এই এনেকৈ 3 টুকুৰা কাটি লওঁ। আমি তাৰপিছত ন'জ প্লাছ দি পেলাই আমি অলপ বেণ্ড কৰি লওঁ। কিয় বেণ্ড কৰিম চাব বাৰু, গম পাব। চাওক PVC পাইপ টুকুৰা ল'লোঁ, যি 3 টুকুৰা কাটিছিলোঁ 360 1 ইঞ্চি পাইপ। সেইটো আমি এনেকৈ ফাৰ্ষ্টত বহাই দি এনেকৈ বহাই দি পেলাই আমি দাগি দি ল'ম, যাতে হোলটো কৰিবলৈ আমাৰ সুবিধা হয়। চৰি অলপ পিছত হৈ গৈছেগৈ। তাৰপিছত এনেকৈ থৈ আমি জীয়াই টুকুৰা হোল্ডৰ ভিতৰত সোমোৱাই দি খাজটোৰ ভিতৰত বহাই দিম। এনেকৈ ভালমতে বহাই ল'ব, লগা নাই, ভালকৈ বহাই দিলে ভাল হয়। বাছ এনেকৈ বহাই দি পেলাই ৰাখিব। থোৱাৰ পিছত ফেব্ৰিকুইক দি পেলাই আমি ভালমতে আঠা লগাই দিম, যাতে খুলি নাযায়। এনেকৈ ভালমতে আঠা লগাই দিব। ঠিক তেনেকৈ 3ডোখৰ লগাই দিব। আমি 3ডোখৰ লগাই দিলোঁ এনেকৈ ভালকৈ। চাওক সুন্দৰ হৈ গ'ল দেখিবলৈ। যি টুকুৰা কাটিছে ওপৰত লগাই দিয়া গৈছে। তাৰপিছত আমি টুকুৰা এটা মাজত লগাই দিম, 1 ইঞ্চি পাইপৰ টুকুৰা এটা ফেব্ৰিকুইক দি পেলাই। এয়া চাওক দেখিবলৈ পাইছে, আমি মাজত টুকুৰা এটা লগাই দিছোঁ। ভালমতে আঠা দিব, যাতে খুলি নাযায়। এয়া সুন্দৰভাৱে হৈ গৈছে। আমাৰ 40% কাম হৈ গৈছে অলৰেডি। আমি টুকুৰাটো কাটি লওঁ এনেকৈ ধুনীয়াকৈ, যাতে লৰচৰ নকৰে। এইটা আমি ফেব্ৰিকুইকেদি আঠা লগাই দিছোঁ। চাওক
ইয়াক আঠা লগাই দিছে দি ঠিক মাজতে ইটোতো লগাই দিব লাগিব এনেকৈ ঠিক মানে তিনিটাতে লগাই দিব যাতে মজবুত হয় আৰু মই এটুকু কাটি লৈছোঁ PVC পাইপ চাওক আৰু হোল কৰি দিছোঁ কিয় হ'ল কৈছোঁ আপোনালোকে চালে বুজি পাব তাৰপিছত এটুকু PVC পাইপৰ সমান কৰি পেলাই টুকুৰা এটা কাটি লৈছোঁ তাৰপিছত আৰু চকাটো তেনেকৈ বহাই দিম আঠা লগাই দিম এনেকৈ দেখাই দিছোঁ আৰু আপোনালোকক এয়া চাওক আমি টুকুৰাটো কাটি লোৱাৰ পিছত এনেকৈ সোমোৱাই দি পেলাই নট দি টাইট দি দিব এনেকৈ ফ্লেক্সিবল হ'ব তেতিয়া ইয়াক ঘূৰিব পাৰিব ৰাউণ্ড হ'ব তাৰপিছত আৰু এমি কৰি তেতিয়া আঠা লগাই পেলাই যিটো তাক কাটিছিলোঁ PVC টুকুৰা সেইটো ইয়াত লগাই দিম এই আঠা ভালকৈ দি ল'ব যাতে ভালকৈ ধৰে এনেকৈ লগাই দি পেলাই এই টুকুৰাটো আমি সমানে বহাই দিম দিয়াৰ পিছত 5 মিনিটমান শুকাবলৈ দিব যাতে অলপ ভালকৈ শুকায় আৰু এৰি নাযায় এয়া চাওক সুন্দৰভাৱে হৈ গৈছে তাৰপিছত আমি তলত যিহেতুকে আঠা লগোৱা নাই আমি ফেব্ৰিক দি সমানে দি পেলাই ওপৰত বহাই দিম এয়া আমি বহাই দিলোঁ বহাই দিয়াৰ পিছত 5 মিনিটমান শুকাবলৈ দিব শুকাইছে চাওক সুন্দৰ হৈ গৈছে এনেকৈ আঠা লগাব যাতে খুলি নাযায় নহ'লে মোবাইল ভাঙি দুটুকো হ'ব পিছত মোক আহি পেলাই একবাৰ ৰিনটোৱে কি বনাই দিলে প্ৰজেক্ট এনেকৈ নকওঁ ভালকৈ আঠা দি দিব দিব আৰু হিচাপ কৰি ল'ব শুকাব দিব 5 মিনিটমান চাওক এনেকৈ ঠিক লগাই পেলাই দিব মোবাইল ৰাখিবৰ কাৰণে শুকাব আৰু এই টুকুৰাটো লচোৱাৰ পিছত যাতে সুন্দৰ হয় দেখিবলৈ ভাল লাগে এনেকৈ লগাই দিব ফেব্ৰিক দি চাৰিটা চাইডে ঠিক দেখা পালে এনেকৈ আমি লগাই দিলোঁ সময়টো বাচক বুলি পেলাই আমি দেখুওৱা নাই এনেকৈ আপোনালোকেও লগাই দিব তাৰপিছতে মই মাৰ্কাৰ পেন আৰু PVC পাইপ PVC টেপ আমি ব্যৱহাৰ কৰিম PVC টেপ আমি ইয়াত লগাই দিম দেখিবলৈ সুন্দৰ হোৱাকৈ ঠিক এনেকৈ লগাই দিব সুন্দৰ হৈছে দেই ঠিক এনেকৈ সম্পূৰ্ণকৈ লগাই দিলে দেখা পালে মই কি সুন্দৰকৈ বনি গৈছে আমাৰ সম্পূৰ্ণ প্ৰজেক্টটো হৈ গৈছে বৰ্তমান চাওক আৰু তলতো দেখিবলৈ সুন্দৰ লগাকৈ আমি ব্লেক টেপ ব্যৱহাৰ কৰিছোঁ এনেকৈ লগাই দিব ভালমতে আমাৰ হৈ গৈছে তাৰপিছত আমি মাৰ্কাৰ পেন আৰু পেন ব্যৱহাৰ কৰি এইটো মাৰ্কাৰ পেনটো কাটি লৈছোঁ পেনটো কাটিলে এনেকৈ বহাই দিছোঁ এনেকৈ বহাই দি পেলাই এতিয়া আমি ব্লেক টেপ দেখিবলৈ সুন্দৰ হোৱাকৈ মাৰি দিওঁ এনেকৈ আপোনালোকে ব্লেক টেপ মাৰি ল'ব চাওক আমাৰ হৈ গৈছে আৰু ফেব্ৰিক দি পেলাই আমি প্ৰজেক্টটো লগাই দিম এনেকৈ লগাই দিম এয়া হৈ গৈছে আমাৰ প্ৰজেক্ট চাওক
ধুনীয়া হৈ গৈছে। আপোনালোকেও বনাব পাৰে কম দামতে, অতি সহজতে, বেছি পইচা খৰচ নহয়, 50 টকা খৰচ আছে। ঠিক আছে, পুনৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।